हेलो फ्रेंड्स, आसामिज ब्लग डिम्पी चेनेलটোলৈ আটাইকে স্বাগতম জনাইছো। এটো মোৰ নতুন চেনেল আৰু আজি মোৰ প্ৰথম ব্লগ হিচাপে নহয়। আসলতে আজি মই আপোনালোকৰ আগত মোৰ পৰিচয়টোহে দিবলৈ ওলাইছো। মোৰ নাম ডিম্পি বৰা, ঘৰ ডিব্ৰুগড়। প্ৰথম কৰিবলৈ ওলাইছো। কিমানখিনি ভাল হয় বেয়া হয় সেয়া নাজানো, সেয়া আপোনালোকেহে গম পাব। যদি বেয়া হয় নিশ্চয় জনাব, আৰু যদি ভিডিঅ'বোৰ মোৰ ভাল লাগে চাই আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে মোৰ আহিবলগীয়া নটিফিকেশ্যনসমূহ আপোনালোকে সোনকালে পায়। ফ্ৰেণ্ডছ, মই বহুত দিনৰ পৰাই ভিডিঅ' বনাম ভাবি আছিলোঁ। আচলতে ভিডিঅ' নবনোৱাও নহয়, বনাওঁ কিন্তু শ্বেয়াৰ কৰা নহয়। এতিয়া ভাবিছোঁ যিহেতু ঘৰতে আছোঁ, এনেই সময়বোৰ পাৰ কৰাতকৈ ভাবিছোঁ আপোনালোকৰ মাজত। প্ৰথম কথা হৈছে মোৰ একো প্ৰিপেৰেশ্যন নাই ইউটিউবত চেনেল কিবা ভিডিঅ' দিম বুলি, আৰু কিমান আগুৱাই যাব পাৰোঁ সেয়া পিছৰ কথা। কিন্তু সদায় আপোনালোকৰ আগত মই ভিডিঅ' দি যাম। মোৰ চেনেলটোত আপোনালোকে চাবলৈ পাব, ৰেচিপি চাব পাব, আৰু বিউটি ৰিলেটেড ভিডিঅ' মই শ্বেয়াৰ কৰিম। যোৱাকালি মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ, ভিডিঅ'ত মোৰ আগৰ বনোৱা আছিলে, আৰু সেই ভিডিঅ'ত মই যথেষ্ট আপোনালোকৰ মৰম পাইছোঁ, লাইক আহিছে আৰু বহুতজনে ছাবস্ক্ৰাইব কৰিছে, আৰু দুজনমানে মোক পাৰ্চনেলি মেছেজ কৰি কৈছে যে ভালকৈ ভিডিঅ' বনোৱা, চাম। আৰু ইমানখিনি উৎসাহ এদিনতে পাই যথেষ্টখিনি ভাল লাগিছে। সেইকাৰণে আৰু সদায় ভাবিয়ে থকা হয় যে মানে ভিডিঅ'বোৰ বনাওঁ কিন্তু শ্বেয়াৰ কৰা নহয়। আচলতে মই এডিট কৰিব নাজানো, এতিয়া অলপ শিকিব লাগিব। যিকোনো কাম যেতিয়ালৈকে আপুনি নিশিকে, যেতিয়ালৈকে কৰিব নোৱাৰে, তেতিয়ালৈকে হয়তো আপুনি ছাকচেছ কেতিয়াও নহয়। প্ৰথম ভিডিঅ' যে এনেই কিবা নাৰ্ভাছ হ'বই, হয়তো কিবা ভুলো হ'ব, মাতষাৰো চাগে কপি অহা নিচিনা লাগিছে, মই নিজে ধৰিব পাৰিছোঁ। পিছফালৰ পৰা আমাৰ ঘৰৰ মানুহে কমেণ্ট দি আছে কিবা মাতষাৰ কপি কৈ চোৱা। চাওঁ, সেয়াই আৰু। মই ফ্ৰী ফ্ৰেংক ছোৱালী হয়, আৰু কিবা যদি থাকে অপেন ডাইৰেক্ট ক'ব, কমেণ্টত ডাইৰেক্ট কৈ দিব যে এইটো বেয়া লাগিছে, বেয়া হৈছে। মই একো বেয়া নাপাওঁ, আৰু সকলোৱে ঘৰতে থাকিব, যিমান পাৰে ঘৰৰ পৰা বাহিৰলৈ নাযাব। দৰকাৰী কাম হ'লে সেয়া বেলেগ কথা, অনবৰতে বাহিৰলৈ নোলাব বিনা কামত, কাৰণ বহুত কৰোণা ভাইৰাছটো বাঢ়ি গৈছে আৰু আমি বহুত মানুহ হেৰুৱাইছোঁ। সেইবাবে আমি নিজে সজাগ হ'ব লাগিব। যিমানখিনি পাৰে ঘৰৰ পৰাই কাম কৰিবলৈ বিচাৰক, ভাল লগা কামবোৰ কৰক, ঘৰতে থাকক। মই যেনেকৈ উলিয়াই লৈছোঁ। আজি একো ৰেচিপি নাই কিবা বেলেগ ব্লগ। আজি আপোনালোকৰ আগত মোৰ পৰিচয়টোহে দিবলৈ বিচাৰিলোঁ, আৰু অলপ কথা পাতিছোঁ। চাওঁ এইটো ভিডিঅ'ত কোনে কিমান চাই, কিমান মৰম দিয়ে। আৰু এটা কথা, মোৰ ওচৰত ভাল কেমেৰাও নাই, মোৰ ওচৰত আপোনাৰ ভাল বেকগ্ৰাউণ্ড আছে যে মই ভালকৈ আপোনাৰ আগত ভিডিঅ' শ্বুট কৰিব পাৰিম, কিন্তু যিমানখিনি পাৰোঁ সিমানখিনিয়ে মই দিবলৈ চেষ্টা কৰিম। ধুনীয়া খানা বনাম, খানা ভিডিঅ' পাব, আৰু বিউটি ৰিলেটেড স্পেচিয়েলি ছোৱালীবোৰৰ বাবে। চাব, আৰু ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব, আৰু মোৰ চেনেলৰ নতুনকৈ চাইছে যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, যাতে মই দিয়া নেক্সট নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে। অলপ নাৰ্ভাছ নিচিনা লাগিছে ন মোক, আচলতে সঁচাকৈ মই নাৰ্ভাছ হৈছোঁ আজি। আগতেতো টিকটক ভিডিঅ' কৰিছিলোঁ, টিকটকত ডাইৰেক্ট গান বাজে আৰু মেকআপ চেকআপ কৰি ৰেডি, সেই মুভমেণ্টটো দেখালেই হয় আৰু গানৰ লগে লগে। আৰু এতিয়াতো কেমেৰা সন্মুখত নিজে ক'ব লাগিব,
আৰু চাওঁ কিমানখিনি আগুৱাই যাওঁ। আপোনালোকৰ মৰম পাম বুলি বহুত আশাবাদী মই। সেয়াই আৰু নেক্সট ভিডিঅ'ত আপোনালোকে ৰেচিপি নিশ্চয় চাবলৈ পাব। আৰুনো কি ক'ম, আজি প্ৰথম ভিডিঅ'টো বৰ দীঘলীয়া নকৰোঁ, ইন্ট্ৰডাকশ্যনহে হয়। তেন্তে চাই থাকিব আছামিজ ব্লগ ডিম্পি। থেংক ইউ।